উল্টা মানে হৈ গৈছে প্ৰমোদ বড়োত এই বাল্মীকিৰ পৰা এদিনা ৰত্নাচৰ ডাকুহে হৈ গৈছে এনেকা লাগি আছে प्रमोद बर'नि दैदेननाय इउपिपिएल सरकारनि फरेस्ट डिपार्टमेन्टआव जाख्लनाय नुनो मोन्दों हाग्रा बिफाननि इएम रनजित बसुमतारीखौ फेलें दैदेनगिरि होननानै बुंजायो इउपिपिएलनि इएम रनजित बसुमतारीखौ मानसिफोरा जकर होननासो सानो फैगौ बिटिसि बिसायख'थियाव रनजित बसुमतारीया फिन इएम जानाय नंला होनना आं सानो बुंदों डिम्बेश्वर बर'आ আৰু মানুহবিলাক ইয়াক মানে এটা জকাৰ বুলিহে মানে ভাবিলাই ইয়াৰ আৰু তেনেকৈ আকৌ মানে বিটিচিত আকৌ মানে ইএম হ'ব বুলি মই আশা নকৰোঁ प्रमोद बर'नि दैदेननाय इउपिपिएल सरकारा रायजो राजाफोरखौ जा बाथ्रा होदोंमोन नाथाय खामानि मावफुंनो हायाखै बे 5 बोसोराव One vote, one job. Self-help ग्रुप्सनो 75,000 रां होगोन बिटिसिखौ सुइजारलेण्ड बानायगोन नाथाय दिनै प्रमोद बर'नि दैदेननाय इउपिपिएल सरकाराव लामाफोरा गाज्रि जानानै थानायखौबो फोसाबनो हायाखै होनना चिरां जिल्लानि सुबाइजार बियाबाव लाइमोन आरो आइजो बिपिएफ बिएसइउनि जथुमाव बाहागो लानानै डिम्बेश्वर बर'आ इउपिपिएल सरकारखौ खौरां बिजोङाव गोख्रों रावजों सोंखारियो আমাৰ সুবাইজাৰ ব্লক অন্তৰ্গত ওমেন ইউথ আৰু বিএসইউ আমাৰ ৱৰ্কশ্বপ আছিলে তো ইয়াতে আমাৰ 8টা প্ৰাইমাৰী যিটো আমাৰ মানে প্ৰাইমাৰী আছে ইয়াতে আমাৰ গোটেই আমাৰ কৰ্মীবিলাক ইয়াত অংশগ্ৰহণ কৰিছে আজি খুব ছাকচেছফুলি মই মানে ক'ব পাৰোঁ তো আপুনি যিটো কথাটো সুধিছে হয় ফেৰেংগা হ'ল আগত এক্স NDB এছৰ আছিলে তেখেতে জংঘলত থাকি পেলাই ই নিজেই জানে কি সমস্যা আৰু ইয়াৰে একজন মানে ইএম হয় তো ইয়াৰ যিটো কথাত যিবিলাক কথা কৈছে সিদিনাও আমি দেখিছোঁ যে ফৰেষ্টৰ যিবিলাক মানে আমাৰ মেটেৰিয়েলছ বা আমাৰ ৰিচোৰ্চেছ আমি চেন গ্ৰেভেল বা বালা পাতৰ সেইবিলাক লৈ যোৱা ট্ৰাকত তাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰৰে মানে এনেকুৱা দুৰ্নীতি টকা সংগ্ৰহ কৰা সেইটো আমি দেখিছোঁ আৰু আমাৰ যিটো আমাৰ মেইনলি মানাছ যিটো আমাৰ ফৰেষ্ট এৰিয়া এইখিনিও সিদিনাও আমাৰ মাটি মানুহ আৰু হাতীৰ লগত যিটো মানে এটা ক্লেছ মানুহ মৰিব লগা হ'ল ধান খেতি বাতি বহুত নষ্ট হৈ গ'ল তেনেকেই তো ইয়াতে মই এজন ফেৰেংগাক আমি ব্যৰ্থ আনচাকচেছফুল আমি নেতা বুলি আমি ক'ব পাৰোঁ এই কথাত যিবিলাক কথা কয় একদম মানে এনেকৈ মানে শিক্ষিত মানে এটা দায়িত্বশীল থকা মানুহ ৰেছপনচিবিলিটি এজন বিটিচিৰ ইএম হয় তেখেতৰ কথাবিলাক এটা মানে ভাল নালাগে আৰু মানুহবিলাক ইয়াক মানে এটা জকাৰ বুলিহে মানে ভাবিলাই ইয়াৰ আৰু তেনেকৈ আকৌ মানে বিটিচিত আকৌ মানে ইএম হ'ব বুলি মই আশা নকৰোঁ আৰু সেইটো আজি মানুহবিলাক চৰকাৰ নাথাকা স্বত্বেও আজি বিটিচিৰ গোটেই সমষ্টিবিলাক আমি ঘূৰি পেলাই দেখিছোঁ বিপিএফ পালে আকৌ এট্ৰেকশ্যন হৈ পেলাই দলে নকৰে জইন হৈ আছে আজিও হৈ আছে চৰকাৰ নাথাকা স্বত্বেও এইটোৱে কাৰণ হ'ব এই 5 বছৰত প্ৰমোদ বড়ো যেনেদৰে আশা দিছিলে আমাক ৰাইজক দিছিলে প্ৰতিশ্ৰুতি দিছিলে এটাও পূৰণ কৰিব পৰা নাই ওৱান ভোট ওৱান জব মানুহ বোলে ৰাইজক কৈছিলে চেল্ফ হেল্প গ্ৰুপবিলাক 75,000 কৰি দিব আৰু এই যে কি কয় বিটিচিৰ অঞ্চলত বোলে মানে গৰীব শ্ৰেণীৰ মানুহ নাথাকিব চবেই মানে আৰ্থিক অৱস্থাতে নিজৰ চলিব পৰা হ'ব আৰু কথাবিলাক কৈছিলে যে মানে ছুইজাৰলেণ্ড বনাব আজিলৈকে আমি দেখিবলৈ পাইছোঁ মানে এটা ৰাস্তাও মানে যিটো 5 বছৰত ভাঙি গৈছে সেইখিনিও ৰিপেয়াৰিং কৰিব পৰা নাই মদ বিক্ৰী কৰি খোৱা কৰি বিক্ৰী কৰি মানে কাটি পেলাই বিক্ৰী কৰি খোৱা মানে গৰীব দুখীয়াবিলাক আৰ্থিক অৱস্থা দি পেলাই ইয়াক মানে জীয়াই থকাৰ কাৰণে এটা কৰি দিব বুলি কৈছিলে এইবিলাক গোটেই ব্যৰ্থ এইসকলে নিজে মানে কি কৰিছে আপচুৰ সময়ত আপচুৰ প্ৰেচিডেণ্টশ্বিপ থকা সময়ত এই ভাল ভাল কথা ক'লে তেতিয়া এই মানে এনেকুৱা হৈ গৈছে ৰত্নাকৰ ডাকুৱে বাল্মীকি হৈ গৈছে এতিয়া এনেকুৱা লাগি আছে মানে উল্টা মানে হৈ গৈছে প্ৰমোদ বড়োত এই বাল্মীকিৰ পৰা এদিনা ৰত্নাচৰ ডাকুহে হৈ গৈছে এনেকুৱা লাগি আছে সেনেকৈ সেইটো কাৰণে মানুহবিলাক আকৌ এই আগন্তুক যিটো নিৰ্বাচন হ'ব বিটিচিত বিপিএফকে জয়যুক্ত কৰিব আৰু হাগ্ৰামা মহিলাৰ চৰকাৰ হ'ব এইটো খাটাং এইখিনি কথা